নমস্কাৰ ৰাইজসকল, মই আজি আপোনালোকক চিম্পুলকৈ চাউলৰ গুড়ি দি কেক বনাই দেখুৱাম। কেৰাহীত অলপ মই ঘি দিছোঁ। ঘিত কাজু বাদাম ভাজিম। আপোনালোকে হয়তো এনেকুৱা কেক কেতিয়াও খোৱা নাই, ময়ো খোৱা নাই। দোকানৰ কেক বেলেগ হয়, এইটো ঘৰতে বনোৱা দেশী কেক। বজাৰত যাব নোৱাৰি, এইকাৰণে ঘৰতে বনাই ল'লোঁ। বাদাম ভাজিম। কিচমিচ অলপ ভাজি ল'ম। ইয়াতে কিচমিচ আৰু নাৰিকল আছে। সৰু নাৰিকলৰ টুকুৰা। গাখীৰ দিম 1 গিলাচমান। গাখীৰখিনি অলপ গৰম কৰি ল'ম। ইয়াতে 1 বাটি মই লৈছোঁ সিজা চাউলৰ গুড়ি। ইয়াতে অলপ 3-4টা এলাইচি দিছোঁ গাখীৰত। চেনি পেষ্ট কৰা 1 বাটিমান। চাউলৰ গুড়ি গাখীৰৰ লগত অলপ অলপকৈ দি বনাব লাগিব। আপোনালোকে বিভিন্ন ধৰণৰ কেক খায়, মই চাউলৰ গুড়িৰ কেক বনাম। বাদাম, কাজু, কিচমিচ, নাৰিকলবিলাক ওপৰত দিম। অলপ ঢাকনি দিম 1 মিনিটমান। হৈ গৈছে, ইমান ধুনীয়া হৈছে। থালি এখনত মই নমাই লৈছোঁ। এতিয়া চাকুৰে কাটিম মই।
ল'ৰাই কেক খাব খুজিছে, মই এতিয়া কি কৰিম? বজাৰত যাব নোৱাৰা হৈছোঁ, এইকাৰণে ঘৰতে বনাই দিলোঁ এনেকৈ চিম্পুল কেক। চাওক ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খাব চাউলৰ গুড়াৰ কেক।